হয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকক আকৌ চিনাকি কৰি উলিয়াই বিচাৰিছোঁ। মুম্বাই মায়ানগৰীত কেইবাখনো ছবিত প্ৰডিউচ কৰা প্ৰযোজক আৰু তেওঁ আমাৰ মাজত আহি উপস্থিত আছে লখিমপুৰ। আজি আপোনালোক গম পায়, কাৰণ তেওঁ নতুন চিনেমাৰ পৰিকল্পনা লখিমপুৰত আহিছে। আজি লোকেশ্যন চাবলৈ আহিছিলে। আজি তেওঁক আমি আমাৰ অসমীয়া স্বাভিমান এখন ফুলম গামোচাৰে তেওঁক সন্মাননা জনাব বিচাৰিছোঁ। ডাঙৰীয়া তেওঁক এখন ফুলম গামোচাৰে সন্মান জনাব বিচাৰিছোঁ। নমস্কাৰ। নমস্কাৰ। আৰু ইয়াৰ লগতে আমাৰ মাজত আৰু এজন আমাৰ উপস্থিত আছে, আমাৰ আত্মা চৌধুৰী ডাঙৰীয়া বন্ধু। তেওঁ এখন ফুলম গামোচাৰে সন্মাননা জনাবৰ কাৰণে মই মোৰ বন্ধু মুস্তাফিজুৰ ৰহমান ডাঙৰীয়াক লগ পাইছোঁ, সেইটো কাৰণে বহুত ভাল লাগিছে। অকল মই আকবৰ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে একে ফিল্ম প্ৰডাকশ্যন ব্লগ। হয়, আজি আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যেন, কাৰণ এইটোৱে আমাৰ মাজত আহি আজি লখিমপুৰত উপস্থিত হৈছে মুম্বাই মায়ানগৰীত কেইবাখনো ছবিত প্ৰডিউচ কৰা প্ৰডিউচাৰ আত্মা চৌধুৰী আছে। আজি আমি ওলাইছোঁ লোকেশ্যন চাবলৈ, কাৰণ জানে তেওঁ খুব কম দিনৰ ভিতৰত এখন ছবি নিৰ্মাণ কৰিব আৰু লখিমপুৰত কৰিব। প্ৰায় তেওঁ কথাৰ মতে 50% 40% কাম আমাৰ লখিমপুৰত শ্বুটিং হ'ব। তাৰ বাবে খুব আনন্দিত হৈ আছোঁ আৰু আমি লোকেশ্যন চাবলৈ কাৰণে যাত্ৰা কৰিছোঁ। আমি আজি লখিমপুৰত কেইবাখন লোকেশ্যন চাম, অৰুণাচললৈ যাম, কিছু লোকেশ্যন আছে চাবলগীয়া। আৰু আহকচোন তেওঁলোক কিছু কথা পাতোঁ। सर वेलकम टू लखीमपुर। हाँ जी, आप बोलिए सर, लखीमपुर आके आप लोग कैसा लगा? हम लोग का लगा। हाँ सर, अभी ऐसा है कि मैं अपनी अनाम फिल्म के लिए आपके द्वारा सर लोकेशन देखने आया हूँ हाँ सर और इस फिल्म को बहुत जल्द ही यहाँ शूटिंग करूँगा। हाँ सर फिल्म में 2 हीरो हैं, हाँ सर 2 हीरोइन है। हाँ सर एक हीरो और एक हीरोइन का सिलेक्शन हो चुका है। हाँ जी, दूसरा हीरो अकबर अली, मेरा प्रिय दोस्त, थैंक यू सर, थैंक यू सो मच इनको सर। रखा गया है और इस फिल्म का लगभग 50% शूटिंग मैं यहाँ लखीमपुर में करूँगा। बाकी का अकबर जी के सहायता से अरुणाचल प्रदेश, धेमाजी। হয়, আমি বৰ্তমান মন্দিৰৰ পৰা ওলাইছোঁ। আমি এতিয়া যাব ওলাইছোঁ আন এটা লোকেশ্যনলৈ। আমি বৰ্তমান যাম বাগানত আমি কিছু পৰিৱেশ দেখুৱাম আপোনালোকক, চাৰকো দেখুৱাম। তাৰ পূৰ্বে আমি এতিয়া লগ ধৰিম গৈ পিনে আমাৰ যি তোমাৰ বাবে ছবি আছিল, ছবিখনত যি কেৰেক্টাৰ কৰিছিল মাৰ ঘৰলৈ যাম। মাৰ ঘৰত আমাৰ নিমন্ত্ৰণ আছে। মাৰ ঘৰৰ পৰা তাৰপিছত আমি পোনে পোনে যাম বাগানলৈ। তাৰপিছত আমি যাম অৰুণাচল, কিমিন সম্পূৰ্ণ উপযোগাত ঠাই চাম আৰু আমি যিমান সোনকালে পাৰোঁ এই লোকেশ্যনখিনি চাই আমি আমাৰ কাম কৰিবৰ কাৰণে আৰম্ভ কৰিম। কাৰণ আত্মা চৌধুৰী ছাৰে আমাক অলৰেডি কৈছে তেওঁ খুব সোনকালে কাম আৰম্ভ কৰিব, কাৰণ কামৰ তেওঁ কৰিবৰ কাৰণে ইচ্ছা আছে। লখিমপুৰত কৰিব, আমাৰ বাবে খুব ভাল খবৰ। হয়, আমি বৰ্তমান মন্দিৰৰ পৰা ওলাইছোঁ। আমি এতিয়া যাব ওলাইছোঁ আন এটা লোকেশ্যনলৈ। আমি বৰ্তমান যাম বাগানত আমি কিছু পৰিৱেশ দেখুৱাম আপোনালোকক, চাৰকো দেখুৱাম। তাৰ পূৰ্বে আমি এতিয়া লগ ধৰিম গৈ পিনে আমাৰ যি তোমাৰ বাবে ছবি আছিল, ছবিখনত যি কেৰেক্টাৰ কৰিছিল মাৰ ঘৰলৈ যাম। মাৰ ঘৰত আমাৰ নিমন্ত্ৰণ আছে। মাৰ ঘৰৰ পৰা তাৰপিছত আমি পোনে পোনে যাম বাগানলৈ। তাৰপিছত আমি যাম অৰুণাচল, কিমিন সম্পূৰ্ণ উপযোগাত ঠাই চাম আৰু আমি যিমান সোনকালে পাৰোঁ এই লোকেশ্যনখিনি চাই আমি আমাৰ কাম কৰিবৰ কাৰণে আৰম্ভ কৰিম। কাৰণ আত্মা চৌধুৰী ছাৰে আমাক অলৰেডি কৈছে তেওঁ খুব সোনকালে কাম আৰম্ভ কৰিব, কাৰণ কামৰ তেওঁ কৰিবৰ কাৰণে ইচ্ছা আছে। লখিমপুৰত কৰিব, আমাৰ বাবে খুব ভাল খবৰ লাগিছে, কাৰণ তেওঁক দেখাবলৈ পাই মই সুখী হৈছোঁ। আমাৰ লখিমপুৰৰ যি ধুনীয়া ঠাই, যি ধুনীয়া লোকেশ্যন পৰিৱেশ, তেওঁ খুব আনন্দিত হৈছে আৰু কৈছে হয় বহুত বেগত থাকিলোঁ আৰু আগতে লখিমপুৰত আহি কাম কৰাৰ পৰিকল্পনা কৰিব লাগিছিলে। সঁচাকৈ মনটো খুব সুখী হৈছোঁ, খুব আনন্দিত হৈছোঁ, কাৰণ তেওঁলোক যেতিয়া আমাৰ লখিমপুৰখনৰ বাবে ইমান ধুনীয়াকৈ চিন্তা কৰিছে। হয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানে, যিমানখিনি পাৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। পৰৱৰ্তী সময়ত আৰু দেখাই যাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি লওক। এনেকৈ সুন্দৰ ভিডিঅ' চাব।